আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল এডুকেট নিউজি অফিচিয়েলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া বিষয়ৰ অতি প্ৰয়োজনীয় কেইটামান প্ৰশ্ন উত্তৰ, যিসমূহ Ctet পৰীক্ষাত আহি গৈছে। গতিকে প্ৰশ্নসমূহ চাওক আৰু নিজকে পৰীক্ষা কৰক। আহক তেন্তে আৰম্ভ কৰোঁ। অতি প্ৰয়োজনীয় প্ৰথম প্ৰশ্নটো হৈছে, ডেছ হৈছে এক ধৰণৰ পঠন অসুবিধা। অপশ্যন 1 ডিছকেলকুলিয়া, 2 ডিছফৰিয়া, 3 ডাইলেক্সিয়া, 4 ডিছগ্ৰাফিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 ডাইলেক্সিয়া। ইয়াৰে পিছৰ প্ৰশ্নটি হৈছে, পাঠ এটা পঢ়োঁতে তলত উল্লেখ কৰা কোনটো অতিশয় গুৰুত্বপূৰ্ণ? অপশ্যন 4টা দিয়া আছে। ইয়াৰে প্ৰথম অপশ্যনটোত দিয়া আছে পাঠটোৰ অৰ্থ বুজি পোৱাটো, 2 খৰতকীয়াকৈ পঢ়িব পৰাটো, 3 শুদ্ধ উচ্চাৰণ কৰি পঢ়াটো, 4 যতি বা বিৰাম চিহ্নবোৰ শুদ্ধকৈ ব্যৱহাৰ কৰি পঢ়াটো। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 পাঠটোৰ অৰ্থ বুজি পোৱাটো। ইয়াৰ পিছত অতি প্ৰয়োজনীয় প্ৰশ্নটি হৈছে, ডিছলেক্সিয়া তলৰ কোনটোৰ লগত জড়িত? অপশ্যন 1 গাণিতিক বেমেজালি, 2 পঠন বেমেজালি, 3 মানসিক খেলিমেলি বা বেমেজালি, 4 আচৰণাত্মক বেমেজালি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 পঠন বেমেজালি। এইখিনিতে মই আৰু এটা কথা কৈ থওঁ, পৰীক্ষাত এইটো প্ৰশ্নই আন এক ধৰণে সুধিব পাৰে, যেনেকুৱা পঠন বেমেজালি বা পঠন অসুবিধা তলৰ কোনটোৰ লগত জড়িত? আপোনালোকৰ তাত 4টা অপশ্যন দি দিব, ডাইলেক্সিয়া, ডিছলেক্সিয়া, ডিছকেলকুলিয়া, ডিছগ্ৰাফিয়া। তেতিয়া আপোনালোকে শুদ্ধ উত্তৰটো বাছি ল'ব লাগিব, সেইটো হ'ব ডিছলেক্সিয়া। ইয়াৰ পিছত অতি প্ৰয়োজনীয় প্ৰশ্নটি হৈছে, ভালকৈ লিখিবলৈ শিকাবৰ কাৰণে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ তলত কোনটোত আটাইতকৈ গুৰুত্ব দিয়া উচিত? 1 প্ৰকাশভংগী, 2 শব্দসীমা, 3 হাতৰ আখৰ, 4 ব্যাকৰণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 প্ৰকাশভংগী। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে, প্ৰাথমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীক সিহঁতৰ মাতৃভাষাত শিকাবলৈ উৎসাহিত কিয় কৰা হয়? অপশ্যন 1 শিশুৱে অন্য ভাষাত বুজি নাপায় কাৰণে, 2 ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টিশীলতা বৃদ্ধি কৰিবলৈ, 3 ছাত্ৰ ছাত্ৰীবোৰৰ আঞ্চলিক ভাষাক উদগনি দিবলৈ, 4 শ্ৰেণীকোঠাত স্বাভাৱিক পৰিৱেশ সৃষ্টি কৰিবলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 শ্ৰেণীকোঠাত স্বাভাৱিক পৰিৱেশ সৃষ্টি কৰিবলৈ। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে, শিশু এটাই মাতৃভাষা মূলতঃ কেনেকৈ আহৰণ কৰে? অপশ্যন 1 লিখি লিখি, 2 আনুষ্ঠানিক শিকন পৰিৱেশত, 3 শুনি শুনি, 4 কৈ কৈ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 শুনি শুনি। অতি প্ৰয়োজনীয় প্ৰশ্নটো হৈছে, তলত দিয়া কোনটো ফলপ্ৰসূ দক্ষতাৰ ভিতৰত পৰে? অপশ্যন 1 কথন আৰু লিখন, 2 কথন আৰু শ্ৰৱণ, 3 পঠন আৰু লিখন, 4 পঠন আৰু শ্ৰৱণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 পঠন আৰু শ্ৰৱণ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ভাষা আহৰণ বিষয়ে তলৰ কোনটো বাক্য শুদ্ধ? অপশ্যন 1 প্ৰত্যেক শিশুৱে ভাষা আহৰণ কৰাৰ জন্মগত ক্ষমতা থাকে, শিশুৱে বিভিন্ন সমলৰ মাধ্যমেৰে ভাষা শিকে, ভাষা আহৰণৰ কাৰণে শিশুৰ কোনো জন্মগত ক্ষমতা নাথাকে, শিশু এটিয়ে বিদ্যালয়লৈ যোৱাৰ পাছত ভাষা শিকে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে
অপশ্যন 1 প্ৰত্যেক শিশুৱে ভাষা আহৰণ কৰাৰ জন্মগত ক্ষমতা থাকে। ভাষা শিকোঁতে তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? 1 কিতাপ পঢ়া, 2 নাটক বা চিনেমা চোৱা, 3 TLM টিচিং লাৰ্ণিং মেটেৰিয়েলৰ ব্যৱহাৰ কৰা, 4 সামাজিক আদান প্ৰদান কৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 সামাজিক আদান প্ৰদান কৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনটো ভাষা আনুষ্ঠানিক পৰিৱেশত শিক্ষকৰ সহায় লৈ শিকা হয়? 1 মাতৃভাষা, 2 ঘৰুৱা ভাষা, 3 প্ৰথম ভাষা, 4 দ্বিতীয় ভাষা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 4 দ্বিতীয় ভাষা। অনানুষ্ঠানিক ধৰণে ভাষা শিকাৰ ক্ষেত্ৰত তলত দিয়া কোনটো অন্তৰ্ভুক্ত কৰা হয়? 1 ভাষা শিক্ষণ কেন্দ্ৰ, 2 বিদ্যালয়, 3 ভাষা পৰীক্ষাগাৰ, 4 ঘৰুৱা পৰিৱেশ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 4 ঘৰুৱা পৰিৱেশ। পিছৰ প্ৰশ্নটো হৈছে চতুৰ্থ মানৰ ছাত্ৰ ছাত্ৰীক শিক্ষকে এটা বিষয়ৰ ওপৰত নিজা ধৰণে লিখিবলৈ উৎসাহিত কৰিব পৰাকৈ বিষয়টো কেনে হোৱা উচিত? 1 ব্যক্তিগত জীৱন, 2 পৰিৱেশজনিত বিষয়, 3 সামাজিক বিষয়, 4 ৰাষ্ট্ৰীয় সংহতি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1 ব্যক্তিগত জীৱন। পিছৰ প্ৰশ্নটো হৈছে ভাষাৰ শ্ৰেণী এটাত সাধু কথনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাৰণ এই কাৰ্যই 1 শিক্ষকজনক আৰাম কৰিবলৈ সুবিধা দিয়ে, 2 সামগ্ৰিকভাৱে ভাষাটো উপস্থাপন কৰে, 3 আদৰ্শ বা নীতি শিকায়, 4 মনোৰঞ্জনৰ ভাল এটা উৎসৰূপে কাম কৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 2 সামগ্ৰিকভাৱে ভাষাটো উপস্থাপন। অতি প্ৰয়োজনীয় প্ৰশ্ন তলত দিয়া কোনটো গ্ৰহণ ক্ষমতাৰ অন্তৰ্গত? 1 পঠন আৰু লিখন, 2 পঠন আৰু কথন, 3 শ্ৰৱণ আৰু কথন, 4 শ্ৰৱণ আৰু পঠন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 শ্ৰৱণ আৰু পঠন। শিশুৱে নিজৰ প্ৰথম ভাষাটো আহৰণ কৰে, জোৰকৈ শিকে, অনুকৰণ কৰে। শুদ্ধ উত্তৰটো হৈছে 1 আহৰণ কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অনানুষ্ঠানিক ধৰণে ভাষা শিকাৰ ক্ষেত্ৰত তলত দিয়া কোনটো অন্তৰ্ভুক্ত কৰা নহয়? 1 ভাষা শিক্ষণ কেন্দ্ৰ, 2 বিদ্যালয়, 3 ভাষা পৰীক্ষাগাৰ, 4 ঘৰুৱা পৰিৱেশ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 4 ঘৰুৱা পৰিৱেশ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইতিমধ্যে পঢ়া গল্প এটাক পুনৰ পঢ়িবলৈ দি শিক্ষকে ছাত্ৰ ছাত্ৰীৰ তলত দিয়া কোনটোৰ মূল্যায়ন কৰে? 1 উচ্চাৰণ, 2 বানান, 3 স্মৰণ শক্তি, 4 বোধ শক্তি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 বোধ শক্তি। ইয়াৰ পিছত অন্তিমটো অতি প্ৰয়োজনীয় প্ৰশ্ন হৈছে শুদ্ধ বাক্যটো বাছি উলিওৱা। 1 শিশুবোৰ বিদ্যালয়লৈ আহোঁতে সিহঁত উকাফলিৰ দৰে হৈ থাকে, 2 শব্দৰ তালিক মুখস্থ কৰোৱাই ছাত্ৰ ছাত্ৰীক ভাষা শিকোৱা উচিত, 3 প্ৰথম মানৰ ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী একেবাৰেই নাজানে, 4 শিশুৱে অভিজ্ঞতাৰ এক ভাণ্ডাৰ লৈ বিদ্যালয়লৈ আহে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 শিশুৱে অভিজ্ঞতাৰ এক ভাণ্ডাৰ লৈ বিদ্যালয়লৈ আহে। নতুন নতুন ভিডিঅ'সমূহ পোৱাৰ বাবে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।